Welcome to Assam Auto Explorer. আৰু মই হিমাংশু আজি মই আপোনালোকে লৈ আহিছো টাটাৰ নতুন প্ৰিমিয়াম কম্পেক্ট এসইউভি টাটা নেক্সন আৰু মই আজি যিখন টেষ্ট ড্ৰাইভ কৰিছো সেইখন হৈছে XZ প্লাস যেটো টপ মডেল আৰু পেট্ৰল ইঞ্জিন হয় গতিকে আহক আমি চাওঁ আজি গাড়ীখনত কি কি ফিচাৰ্স अवेलेबल আছে প্ৰথমতে চাই লওঁ আমি ইয়াৰ ইঞ্জিন অপচনসমূহ Tata Nexon দুটা ইঞ্জিন অপচনত উপলব্ধ 1.2 লিটাৰ টাৰ্বোচাৰ্জ ৰেভট্ৰন পেট্ৰল ইঞ্জিন যেটো 1198 cc ইঞ্জিন 3 cylinder which produce 110 PS of power at 5000 rpm and 170 Newton meter of torque at 1750 to 4000 rpm আৰু 1.5 লিটাৰ টাৰ্বোচাৰ্জ ৰেভট্ৰক ডিজেল ইঞ্জিনটো হৈছে 1497 cc 4 cylinder engine which produce 110 PS of power at 3750 rpm and 260 Newton meter of torque at 1500 to 2750 rpm. নেক্সনৰ এক্সটেৰিয়ৰত কি কি ফিচাৰ্স अवेलेबल আছে টাটা নেক্সনৰ যদি আমি এক্সটেৰিয়ৰটো মন কৰোঁ প্ৰথমতে আহিম আমি ফ্ৰণ্ট গ্ৰিলটো যেটো সিগনেচাৰ গ্ৰিল বুলি তেওঁলোকে ব্যৱহাৰ কৰে সিগনেচাৰ ফ্ৰণ্ট গ্ৰিলে ইউজ কৰিছে টাটাৰ আৰু লগত এটা ক্ৰম লাইনিং তলত দেখা পাইছে আৰু হেডলাইটটো যদি মন কৰোঁ প্ৰজেক্টৰ হেডল্যাম্প উইথ ডে টাইম ৰানিং লাইট আৰু এটা হেলোজেন যেটো হাই বিমৰ কাৰণে ইউজ কৰা হয় আৰু ফগ লাইটটো যদি মন কৰে ফগ লাইটৰ সাইডতে এটা ক্ৰম বেজেল দিয়া হৈছে লগত তলফালে দিয়া হৈছে আইভৰি হোৱাইট এসেন্টটো যেটোৱে গোটেই গাড়ীখনকে এটা নতুন ষ্টাইলিশ লুক দিছে এতিয়া আহিম গাড়ীখনৰ সাইড প্ৰফাইলটোলে আৰু ওয়াইপাৰ গিডালো দেখিছে ষ্টাইলিশ ওয়াইপাৰ দিছে ইয়াত গাড়ীখনত আৰু ORVM লে আহিলে ORVM ত ইন্টিগ্ৰেটেড ইন্ডিকেটৰ্স ইউজ কৰা হৈছে আৰু তলফালে গাড়ীখনৰ দেখিছে এটা বডি ক্লেডিং ব্ল্যাক কালাৰ যেটো স্ক্ৰেচ প্ৰুফ হ'বৰ কাৰণে ইউজ কৰা হয় আৰু এটা স্পৰ্টি লুক লগত ডায়মণ্ড কাট এলয় টায়াৰ সাইজ আছে 215/60 R16 উইন্ডো লাইনিংটো যেটো সাইড বেল্ট লাইন বুলি কোৱা হয় তাতো আইভৰি হোৱাইট এসেন্টটো ইউজ কৰা হৈছে যেটো নতুন এটা মাত্ৰা প্ৰদান কৰিছে গাড়ীখনৰ লুকটোৰ ক্ষেত্ৰত নেক্সনৰ ৰিয়াৰ প্ৰফাইলটোত দেখিব এটা সম্পূৰ্ণ নতুন কনসেপ্ট নতুন ডিজাইন ৰিয়াৰ ফগ ল্যাম্প ইউজ কৰিছে তলত হাই মাউন্টেড ষ্টপ ল্যাম্প লগত ৰিয়াৰ উইন্ডো ৱাশ্বাৰ ওয়াইপাৰ আৰু ডিফগাৰ যেটো খুবেই প্ৰয়োজনীয় ফিচাৰ বুলি গণ্য কৰা হয় আৰু লগত আইভৰি হোৱাইট এসেন্টটো যেটো পিছফালে ইউজ কৰা হৈছে লগতে ডাইনামিক গাইডলাইন থকা ৰিয়াৰ পাৰ্কিং কেমেৰা মই ডাইনামিক গাইডলাইনটো আপোনালোকক দেখুৱাম ওপৰফালে মন কৰিব ইন্টিগ্ৰেটেড যেটো ৰুফ ৰেইল লগত শাৰ্ক ফিন য'ত XZ প্লাছত GPS সেন্সৰটো ব্যৱহাৰ কৰা হৈছে Let's get into the interior. নেক্সনৰ ইন্টেৰিয়ৰত কি কি ফিচাৰ্স अवेलेबल আছে চাই লওঁ আহক ইন্টেৰিয়ৰত প্ৰথমতে চাম আমি ড্ৰাইভাৰ ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটো য'ত দুটা মিটাৰ আছে এটা স্পীডোমিটাৰ আৰু এটা টেকোমিটাৰ যেটো RPM মিটাৰ বুলি কোৱা হয় আৰু MID খনত দেখিব আপোনালোকে এভাৰেজ ওডোমিটাৰ আৰু লগতে বহুতখিনি ইনফৰমেশন ডোৰ লক আনলক ডিসটেন্স টু এমটি ইনষ্টেন্ট ফুয়েল ইকোনমি লগত টিল্ট ষ্টিয়াৰিং গাড়ীখনত দিয়া হৈছে ড্ৰাইভাৰ ডোৰ মাউন্টেড কন্ট্ৰোলখিনি যদি মন কৰোঁ তেতিয়া দেখিম যিখিনি পাৱাৰ উইন্ডো সুইচেছ উইথ পাৱাৰ উইন্ডো লক সুইচ আৰু যেটো ক্ৰম ডোৰ আনলকিং হ্যান্ডেল লগত এটো টুইটাৰ আৰু স্পিকাৰ্স চাৰিখন দৰজাতে চাৰিটা স্পিকাৰ আৰু চাৰিটা টুইটাৰ আছে আমি যদি ভিতৰ ফাললৈ যাওঁ তেতিয়া আপোনালোকে দেখিব যিখিনি ড্যাশবোৰ্ড মাউন্টেড কন্ট্ৰোলছ খিনি ইয়াত অটোমেটিক ক্লাইমেট কন্ট্ৰোল আৰু ফগ লাইট ডিফগাৰ বুট আনলকিং গুটেখিনি কন্ট্ৰোল দেখা পাব লগত মাল্টি ড্ৰাইভ মোড ইকো সিটি আৰু স্পৰ্টছ মোডত গাড়ীখন চলাব পাৰি এটা প্ৰয়োজনীয় ফিচাৰ বুলি আৰু ইলেক্ট্ৰিক ফল্ডিং ORVM যেটো এটা প্ৰয়োজনীয় ফিচাৰ সকলো গাড়ীতে লাগে ইয়াতো উপলব্ধ আৰু ইনফোটেইনমেন্ট সিস্টেমটো যদি মন কৰে মই যেটো গাইডলাইন ডাইনামিক গাইডলাইন আপোনালোকক দেখুৱাম বুলি কৈছিলো ৰিয়াৰ ভিউ কেমেৰাৰ লগত এতিয়া আপোনালোকে দেখা পাইছে ষ্টিয়াৰিং বেকা হৈ থাকিলে আপোনালোকক লাইনটোৱে দেখুৱাই দিব কিমান বেকা হৈ আছে কোনফালে গাড়ীখন বেক হ'ব নেক্সনত এটা খুব ভাল শক্তিশালী এয়াৰ কন্ডিশনিং সিস্টেম ইউজ কৰা হৈছে
আৰু ৰিয়াৰ AC ভেণ্টটো ইউজ কৰা হৈছে যিটো মেনুৱেলি এডজাষ্টেবল স্পীড কণ্ট্ৰলাৰ আছে তাত লগত 6.5 ইঞ্চ ফ্লোটিং ডেস্কটপ টাচস্ক্ৰীন ইনফোটেইনমেণ্ট চিষ্টেম বাই হাৰমান যাৰ মেনুৱেল কণ্ট্ৰলছ কিছুমান ডেছবৰ্ডতো দিয়া হৈছে যিখিনি আপোনালোকক দেখুৱাইছোঁ আৰু তলফালে AC কণ্ট্ৰলছখিনি যিখিনি আপোনালোকক আগতেও দেখুৱাইছোঁ ইনফোটেইনমেণ্ট চিষ্টেমক যদি নাম্বাৰ দিবলৈ হয় তেতিয়া অলৱেজ 10 আউট অফ 10 পাছফালৰ দৰ্জাটো যিটো চিলভাৰ এচেণ্ট সেইটো ইউজ কৰা হৈছে লগত স্পেচ আৰু স্পীকাৰ উইথ টুইটাৰ আৰু ক্ৰম হেণ্ডেল ডোৰ আনলকিং হেণ্ডেল আৰু আমি চিটত দেখা পাম চেণ্টাৰ আৰ্মৰেষ্ট উইথ কাপ হোল্ডাৰ্ছ a decent amount of leg room and headroom. Let's check out the utility spaces of Tata Nexon. আপোনালোকক এটা নেক্সনৰ হিডেন ফিচাৰ মই কৈ দিবলৈ এতিয়া বিচাৰিছোঁ যেহেতু মই গম পাইছোঁ নেক্সনৰ যদি যিটো ৰিম'ট দিছে ইয়াত এইটো আপোনালোকে দেখা পাইছে ৰিম'টটোৰ যদি বেটাৰী শেষ হয় বেটাৰী শেষ হ'লেও গাড়ীখন ষ্টাৰ্ট হয় যিহেতু এইটো স্মাৰ্ট কি ইয়াত কোনো চাবিৰ ব্যৱস্থা নাই বেলেগকৈ এখন ষ্টাৰ্ট হয় কেনেকৈ হয় মই আপোনালোকক দেখুৱাই দিছোঁ চাবিটো যদি ইয়াৰ বেটাৰী শেষ হয় তেতিয়া মাজত থ'ব লাগিব আৰু মই সেই স্পেচটো আপোনালোকক দেখুৱাই দিম ভালকৈ ফ'কাছ কৰি দেখুৱাই দিম সেইটো ক'ত থ'ব লাগিব গাড়ীখনৰ কনসোল বক্সত যিটো জেগা দেখিছে এটা চাবি আঁকি থোৱা দেখা পাইছে সেই জেগাটোত যদি চাবিটো থোৱা হয় স্মাৰ্ট কিটো যদি থোৱা হয় তেতিয়া গাড়ীখন ষ্টাৰ্ট হৈ যাব যিটো ইঞ্জিন ষ্টাৰ্ট ষ্টপ বুটন আছে সেইটোৰ জৰিয়তে গাড়ীখন ষ্টাৰ্ট হ'ব এইটো হৈছে এটা নেক্সনৰ হিডেন ফিচাৰ নেক্সনৰ পেট্ৰল ইঞ্জিনটো চলাই খুবেই এনজয় কৰিলোঁ ভাল পালোঁ পাঞ্চি ইঞ্জিন আৰু ডিজেল ইঞ্জিনৰ ৰিভিউ কৰিবলৈ আমি চেষ্টা কৰিম আৰু খুব ধুনীয়া এটা ছাছপেনশ্যন ছেটআপ ইউজ কৰা হৈছে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু ভুল দেখিলে কমেণ্ট কৰিব সদায় ছিট বেল্ট পিন্ধি গাড়ী চলাওক হেলমেট পিন্ধি বাইক চলাওক আৰু সুৰক্ষিত হৈ থাকক থেংক ইউ ভেৰি মাছ